হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম ফেচবুকৰ পৰা আপোনালোকে ভিডিঅ' কেনেকৈ ডাউনলোড কৰিব পাৰিব উইদাউট এপ। আপোনালোকে এপ ব্যৱহাৰ নকৰাকৈ আপোনালোকে ফেচবুকৰ পৰা ভিডিঅ' ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে ফেচবুকত সোমাই যাব। মই ফেচবুকত সোমাই গৈছোঁ। হোৱাৰ পিছত মই ইয়াত ভিডিঅ'ত ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত মই ইয়াৰ পৰা এই ভিডিঅ'টো ডাউনলোড কৰিম। মই এই ভিডিঅ' ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে 3 ডট আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা লিংকটো কপি কৰি ল'ব। মই লিংকটো কপি কৰি লৈছোঁ। লোৱাৰ পিছত আপোনালোকে মিনিমাইজ কৰি দিব। দিয়াৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত সোমাই যাব। মই ক্ৰম ব্ৰাউজাৰত সোমাই গৈছোঁ। অহাৰ পিছত আপোনালোকে ইয়াত লিখিব getfb.com লিখি চাৰ্চ দিব। দিয়াৰ পিছত আপোনালোকে ছেকেণ্ড অপশ্যনত দেখিবলৈ পাইছে ফেচবুক ভিডিঅ' ডাউনলোড ফেচবুক ভিডিঅ' অনলাইন। আপোনালোকে ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে যে লিংকটো ফেচবুকৰ পৰা কপি কৰিছিলে লিংকটো, সেই লিংকটো ইয়াত পেষ্ট কৰি দিব। মই সেই লিংকটো ইয়াত পেষ্ট কৰি দিছোঁ। দিয়াৰ পিছত ডাউনলোডৰ অপশ্যনত ক্লিক কৰি দিব। পেষ্ট কৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াত আপোনালোকে 3 ডট আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ডাউনলোড অপশ্যনটো পাই যাব। আপোনালোকে ইয়াৰ পৰা ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। মই ডাউনলোড অপশ্যনত ক্লিক কৰি দিছোঁ। ডাউনলোড হৈ আছে, আপোনালোকক দেখুৱাই আছোঁ। ডাউনলোডত গৈ দেখুৱাই আছে, দেখিবলৈ পাইছে মোৰ ভিডিঅ'টো ডাউনলোড হৈ আছে। আজি ইমানলৈকে। মোৰ ভিডিঅ'বিলাক যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব।